ভিডিও সব লাইক আর সাবস্ক্রাইব করে দিবা দেই কৰি দিবা দেই হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ মোৰ এটি নতুন ব্লগলৈ আজি এটা নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আজি এটা বিশেষ দিন আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তী তাৰ ওপৰত ভিত্তি কৰি আজি ব্লগটো আৰম্ভ কৰিছোঁ আৰু এয়া দেখিছে মই আজি ৰাতিপুৱাই গা মূৰ ধুই দিনটোৰ কাৰণে আজৰি হৈ লৈছোঁ আৰু অলপ পাছত এইফালে ভাগৱত ভ্ৰমণ আহিব আৰু তাৰ কাৰণে সাজু হওঁকে ব্লগ আৰু মই এয়া ভাগৱত ভ্ৰমণৰ কাৰণে ওলাই ল'লোঁ আৰু ঘৰৰ মানুহবোৰ এয়া ৰৈ এইকেইজনী মোৰ টিকলি ভতিজী সকলোৱে ৰৈ আছে বৰ্তা বৰমা খুৰা খুৰী দাদাবোৰ সকলো ৰৈ আছে মাহঁত সকলো বহিয়ে লৈছে ভ্ৰমণ কৰা হয় কাৰণ এইবাৰ যিভাগ নামঘৰত গুৰু জয়ন্তী পালনৰ ভাৰ পৰিছিল সেই নামঘৰৰ ভাগ বহুত দূৰৈত আৰু যিহেতু দুখন তিনিখন গাঁও ঘূৰিবলগীয়া থাকে এয়া আমাৰ নবৌসকল আৰু ময়ো উঠি ল'লোঁ এনেদৰে যিহেতু ভাগৱত ভ্ৰমণ প্ৰতিবাৰে যাওঁ নগ'লে কিবা মনটো ভাল লাগি নাথাকে সেয়েহে ময়ো উঠি ল'লোঁ আৰু এয়া হৈছে প্ৰতি বছৰে উন্মোচন কৰাৰ দৰে এই বছৰো উন্মোচন কৰা হৈছিল প্ৰাচীৰ পত্ৰিকা গজালি আৰু ইয়াৰ পাছলৈ আৰু ভিডিঅ' কৰা নহ'লেই ব্যস্ততাত আৰু অনাগত দিনত ভালদৰে ভিডিঅ' দিম বুলি কথা দিছোঁ আৰু আজিলৈ আহিছোঁ।